স্টাডি উইথ কমফৰ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু মই এটা সিৰিজ ষ্টাৰ্ট কৰি আছিলো সেই সিৰিজটো হৈছে অসম হিষ্ট্ৰীৰ বেটেল এণ্ড ট্ৰিটিজ এইটো খুবেই ইম্পৰ্টেণ্ট সিৰিজ হয় এই সিৰিজটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট লগতে অল গভৰ্ণমেণ্ট এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় লগতে আপোনালোকে নোটছ বুক এটা লৈ ল'ব আৰু লগতে ডাইৰেক্ট লিখি যাব তেতিয়া মানে আপোনালোকে এক্সামৰ সময়ত এবাৰ সিৰিয়েলকে চকু ফুৰাই গ'লেই হ'ব আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো মানে যেতিয়া মই আগৰ সিৰিজটো শেষ কৰিছিলোঁ সেইটো ইটাখুলিৰ ৰণত শেষ কৰিছিলোঁ যেহেতু বহুত দীঘল হয় সেইবাবে এটা ভিডিঅ'ত কভাৰ কৰাটো টান হয় সেইবাবে মই দুটা ভিডিঅ'ত কভাৰ কৰিম বুলি ভাবিলোঁ আজি ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰিম 1768 এডিৰ পৰা 1768 এডিত লতা কাটা ৰণ ষ্টাৰ্ট হৈছিল লতা কাটা ৰণৰ সময়ত কোন আছিল আমাৰ ডিউৰিং দ্য আহোম কিং ৰাজেশ্বৰ সিংহৰ দিনত লতা কাটা ৰণ হৈছিল আৰু লতা কাটা ৰণ কাৰ মাজত হৈছিল আহোমৰ ৰজা ৰাজেশ্বৰ সিংহ আৰু মানসকলৰ মাজত হৈছিল আপোনালোকে মনত ৰাখিব আৰু লগতে মণিপুৰত মানসকলে আক্ৰমণ কৰিছিল তেতিয়া মণিপুৰৰ ৰজাই ৰাজেশ্বৰ সিংহক সহায় বিচাৰিছিল তেতিয়া ৰাজেশ্বৰ সিংহই বহুত জংঘলৰ মাজত মানে লতাবিলাক কাটি মানৰ লগত আক্ৰমণ কৰি জয়যুক্ত হৈছিল আৰু জয় হোৱাৰ বাবে এই মানে লতা কাটি যুদ্ধ কৰাৰ বাবে সেইকাৰণে এই ৰণখনৰ নাম লতা কাটা ৰণ ৰাখে খুবেই ইম্পৰ্টেণ্ট হয় লগতে ৰাজেশ্বৰ সিংহ জয়লাভ কৰিছিল তাৰ পাছত আহিল 1769ৰ পৰা 1805 এই গোটেই পিৰিয়ডটো কয় মুৱামৰীয়া মুৱামৰীয়া বিদ্ৰোহটো তিনিটা পৰ্যায়ত হৈছিল ফাৰ্ষ্ট হৈছিল 1769 লক্ষ্মী সিংহৰ দিনত সেকেন্ড হৈছিল 1782 গৌৰীনাথ সিংহৰ দিনত আৰু 1786 আকৌ পুনৰবাৰ গৌৰীনাথ সিংহৰ দিনতেই হৈছিল লগতে মুৱামৰীয়া বিদ্ৰোহটো বা মুৱামৰীয়া ৰিভলিউচনটো আৰু এটা অন্য নামেৰে জনা যায় সেই নামটো হৈছে চেকনি কুবুৱা ৰণ এই মুৱামৰীয়া বিদ্ৰোহটো কিয় হৈছিল জানেনে লক্ষ্মী সিংহ গৌৰীনাথ সিংহ আকৌ নেক্সটটো গৌৰীনাথ সিংহৰ দিনতে হৈছিল সেই সময়ত মানে বহুত দেৱ দেৱীৰ পূজা পাতল কৰা হৈছিল আৰু মহন্তসকল আছিলে সেই সময়ত তেতিয়া মানে মহন্তসকলে দেৱ দেৱী পূজা কেতিয়াও পালন নকৰে সেইবাবে লক্ষ্মী সিংহ আৰু তেনেকে ৰজাবিলাকে মানে সেই মহন্তসকলক ফোৰ্স কৰি সিহঁতে মানে বলিৰ যিবিলাক তেজ থাকে সিহঁতক মানে ফুট দিছিল আৰু মহন্তসকল সেইটোৰ বিৰুদ্ধে এই মুৱামৰীয়া ৰিভলিউচন কৰিছিল এটো মনত ৰাখিব শৰ্টকে মই কৰিছো আৰু বহুত হিষ্ট্ৰী আছে সেইখিনি আপোনালোকে কিতাপত পাব লগতে অসম মানে আসাম ইয়াৰ বুকখনত বহুত ধুনিয়াকে আছে পঢ়িব পাৰিব লতা কাটা ৰণ আৰু মুৱামৰীয়া বিদ্ৰোহৰ ওপৰত তাৰ পাছৰ কুৱেশ্যনটো হৈছে 1795 এডি 1795 এডিত হৈছিল দণ্ডুৱা দু হৰদত্ত আৰু বীৰদত্তৰ মাজত হৰদত্ত আৰু বীৰদত্তই আহোমৰ কিং কমলেশ্বৰ সিংহৰ লগত এই যুদ্ধখন কৰিছিল দণ্ডুৱা দু মানে এই যুদ্ধখন কেনেকুৱা আছিল জানেনে এই যুদ্ধখন মানে কামৰূপৰ ৰজা আছিল তেতিয়া কমলেশ্বৰ সিংহ কিন্তু কমলেশ্বৰ সিংহ ৰজা আছিল যদিও কামৰূপত মানে হৰদত্ত আৰু বীৰদত্তই মানে তেওঁলোকৰ বীৰত্ব দেখাইছিল বুলি ক'ব লাগিব তেওঁলোকে মানে আমি ৰজা মানে আমি শাসন কৰিব পাৰো তেনেকৈ মানে তেওঁলোক দুজন লিডাৰ ওলাইছিল আৰু তেওঁলোকে এই যুদ্ধখন এগেইনষ্টত কৰিছিল কমলেশ্বৰ সিংহৰ এগেইনষ্টত কৰিছিল তাক কোৱা হয় দণ্ডুৱা দু 1795 এডি এটো খুবেই ইম্পৰ্টেণ্ট লগতে আগতে এপিএসসি কুৱেশ্যনটো এটো আহিছে দণ্ডুৱা দু কাৰ মাজত হৈছিল আহোম কিং কমলেশ্বৰ সিংহ হৰদত্ত আৰু বীৰদত্ত মনত ৰাখিব তাৰ পাছৰ কুৱেশ্যন বুলি ক'ব লগা হলে তাৰ পাছত আহিব আমাৰ 1824 কিন্তু 1824ৰ পাছত তাৰ আগতে কেইটামান কথা কৈলো ফাৰ্ষ্ট আমাৰ বাৰ্মাছ ইনভেনশন হৈছিল 1817 চনত হৈছিল আৰু লগতে সেকেন্ডখন হৈছিল 1819 চনত সেকেন্ড বাৰ্মাছ ইনভেশন আৰু থাৰ্ডখন হৈছিল 1821 আৰু এই কেইখন কাৰ দিনত হৈছিল ডিউৰিং দা চন্দ্ৰকান্ত সিংহ আৰু 1819খন হৈছিল ডিউৰিং দা পুৰন্দৰ সিংহ আকৌ লাষ্ট নাম্বাৰখন চন্দ্ৰকান্ত সিংহৰ দিনতে হৈছিল লগতে আপোনালোকে এটো মনত ৰাখিব 1824 এডিত ফাৰ্ষ্ট এংলো বাৰ্মাছ ওয়াৰ হৈছিল আৰু ডেটটো আহি যায়
মানে এক্সামবিলাকত আজিকালি এইটোতো সবে মনত ৰাখে কিন্তু ডেটটো ৰখাটো বহুত কষ্টকৰ হয় সেইকাৰণে আজিকালি ডেট আহি যায় সেইকাৰণে ডেটটো মনত ৰাখিব 5 মাৰ্চ মানৰ আক্ৰমণ মানৰ ফাৰ্ষ্ট আক্ৰমণ 1917 তাৰপিছত ছেকেণ্ডখন হৈছিল 1819 তাৰপিছত 1821 এটা ইয়েৰ এৰি 18টো গ'ল তাৰপিছত 19 হ'ল 20টো গ'ল 21 হ'ল এইটো মনত ৰাখিব 1821 চনত সেইকেইটা হৈ গ'ল তাৰপাছত 1822 চনত কি হৈছিল মহগড় ৰণ আহোম আৰু বৰ্মাছৰ মাজত হৈছিল মহগড় ৰণ ডিউৰিং আহোম কিং চন্দ্ৰকান্ত সিংহ এইটো আপোনালোকে কেনেকৈ মনত ৰাখিব জানেনে এইটো পৰীক্ষাত এনেকৈ আহে 1800 মানে মই কাহিনীটো কৈছোঁ 1822 চনত মহগড় ৰণ হৈছিল আহোম আৰু বৰ্মাছৰ মাজত কিয় হৈছিল জানেনে যদিও মানে চন্দ্ৰকান্ত সিংহ ৰজা আছিল কিন্তু মানে যোগেশ্বৰ সিংহইহে মানে শাসনটো চলাইছিল মানে চন্দ্ৰকান্ত সিংহ নামতহে ৰজা আছিল যোগেশ্বৰ সিংহই গোটেই মানে শাসনভাৰটো চলাই আছিল কামৰূপত আহোমৰ ৰজা চন্দ্ৰকান্তৰ সিংহৰ ঠাইত যোগেশ্বৰ সিংহই গোটেইখিনি মানে শাসনভাৰ চলাইছিল কিন্তু যোগেশ্বৰ সিংহৰ ভগ্নীক মানলৈ বিয়া দিছিল সেইবাবে তেওঁলোকৰ যোগেশ্বৰ সিংহ আৰু বৰ্মাছৰ মাজত এটা ৰিলেশ্যন হৈ গ'ল মান ৰজা আৰু যোগেশ্বৰ সিংহৰ মাজত ৰিলেশ্যন হোৱাৰ বাবে সেই যোগেশ্বৰ সিংহৰ দ্বাৰাই দি মহগড় ৰণ কৰিলে মহগড় ৰণ হৈছিল আহোম ৰজা চন্দ্ৰকান্ত সিংহ আৰু বৰ্মাছৰ মাজত হৈছিল ছেকেণ্ডখন হৈছিল 1822 চনত হাদিয়াৰ চৌকী ৰণ এখন হৈছিল আহোম আৰু বৰ্মাছৰ মাজতে হৈছিল আহোম কিং তেতিয়া চন্দ্ৰকান্ত সিংহই আছিল আৰু যোগেশ্বৰ সিংহই সহায় কৰিছিল মান ৰজাক সেইবাবে এই যুদ্ধখন হ'বলৈ পাইছিল তাৰ পাছত আপোনালোকে জানে 1822 চনৰ পাছত তাৰ পাছত 1824 ফাৰ্ষ্ট এংলো বাৰ্মাছ ৱাৰ এইখনে হৈছে এংলো বাৰ্মাছ ৱাৰ ডাঙৰ ৱাৰ হৈছিল তাৰ পাছতে আমাৰ 1826 চনত ইয়াণ্ডাবু ট্ৰিটি হৈছিল ইয়াণ্ডাবু ট্ৰিটি কাৰ মাজত হৈছিল মান আৰু আহোমৰ মাজত হৈছিল লগতে আপোনালোকৰ ডেটটো আহি যায় 24 ফেব্ৰুৱাৰী মনত ৰাখিব ব্ৰিটিছ সৰি আহোম আৰু হেৰি নহয় মান নহয় ব্ৰিটিছ আৰু মানৰ মাজত হৈছিল কিয় হৈছিল জানেনে যেতিয়া মানে এই বিদ্ৰোহ কেইখন হৈছিল হাৰিয়াৰ চৌকী ৰণ তেতিয়া মানে যেতিয়া মানে আক্ৰমণ কৰিছিল তেতিয়া চন্দ্ৰকান্ত সিংহই মানক মানে ব্ৰিটিছক সহায় কৰিছিল ব্ৰিটিছক মানে সহায় বিচাৰিছিল তাৰপিছত ব্ৰিটিছে মানে আগতেই এখন ৰণ হওঁতেই বিচাৰিছিল কিন্তু ব্ৰিটিছে কৈছিল যে তোমালোকৰ মাজত যেতিয়া কাজিয়া হৈছে তোমালোকে সেইখিনি মানে সেটেল কৰা আমি তাত নুসুমাও তেনেকৈ কৰিছিল যেতিয়া পিছত যেতিয়া গম পালে যে অসমত বহুতখিনি সোমাব পাৰিলে ভাল অসমত বহুতখিনি লাভ হ'ব তেতিয়া ব্ৰিটিছে এনেও লাভৰ পক্ষতে যাব সেইবাবে তেওঁলোকে এই মানে ৰণখনত সহায় কৰিলে আৰু তেতিয়া মানে ব্ৰিটিছবিলাকতো বহুত শক্তিশালী আছিল মানৰ তুলনাত সেইবাবে মানসকল হাৰি যোৱাত তেতিয়া মানে ব্ৰিটিছৰ লগত ইয়াণ্ডাবু ট্ৰিটি সাইন কৰিলে 24 ফেব্ৰুৱাৰীত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তেতিয়া জেনেৰেল আছিল ছাৰ আৰ্চিবেল্ড কেম্বেল তাৰপিছত বাৰ্মাছ আৰ্মি আছিল মাহামিন হালা কিয়ায়ো হালটিন বা এইটো নাম মই মনত ৰাখিলে মোৰ নিজৰ নামটোৱে মই পাহৰি যাম নেকি মাহামিন হালো কিয়ায়ো হালটিন বাৰু এইটো ইমান ইম্পৰ্টেণ্ট নহয় এবাৰ ৰাফকে এনেকৈ চাই থ'ব তাৰ পাছত হৈছে 1828 চনৰ ফাৰ্ষ্ট ৰিভলিউশ্যন এগেইনষ্ট ব্ৰিটিছ বাই গুমধৰ কোঁৱৰ জানে ব্ৰিটিছৰ এগেইনষ্টত ফাৰ্ষ্ট কোনে কৰিছিল গুমধৰ কোঁৱৰে বিদ্ৰোহ কৰিছিল কিমান চনত 1828 চনত যেতিয়া মানে ইয়াণ্ডাবু ট্ৰিটি হ'ল ইয়াণ্ডাবু ট্ৰিটিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানী আহি গোটেই অসমত মানে বহুত মানে টেকনিক কৌশল খটাই তেওঁলোকে শাসন কৰিব ষ্টাৰ্ট কৰি দিলে তাৰ পাছত মানে আমাৰ যিবিলাক অসমৰ মানুহবিলাকে বহুত মানে সাফাৰ কৰিব লগা হ'ল বহুত কষ্টৰে জীৱন জীয়াব লগা হ'ল তাৰ পাছত প্ৰথম তেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথম ব্যক্তি হৈছে গুমধৰ কোঁৱৰ 1828 চনত তাৰ পাছত আপোনালোকে মনত ৰাখিব 1830 এডিত বদন বৰফুকনৰ পুত্ৰ পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল আৰু পিয়লি ফুকনৰ লগতে জিয়াৰাম দুলীয়া বৰুৱাকো ফাঁচি দিয়া হৈছিল আৰু এই ফাঁচি দিয়া হৈছিল শিৱসাগৰ টেংক কিয় ফাঁচি দিছিল জানেনে সাৰঘৰ জ্বলাই দিয়াৰ অপৰাধত তেওঁলোকক ফাঁচি দিয়া হৈছিল আৰু ফাঁচি কোনে দিছিল ব্ৰিটিছ চৰকাৰে বুলিয়ে ক'ব লাগিব বা ব্ৰিটিছ
ব্ৰিটিছসকলে তেওঁলোকক ফাঁচি দিছিল সাৰঘৰ জ্বলাই দিছিল কাৰণ তেতিয়া গোটেই অসমখনত ব্ৰিটিছে শাসনভাৰ চলাই লৈছিল তাৰ পাছত আহিলে যেতিয়া 1857 চনত গোটেই ভাৰতত চিপাহী বিদ্ৰোহ ষ্টাৰ্ট হ'ল ব্ৰিটিছৰ বিৰুদ্ধে ব্ৰিটিছে যিমান শোষণ কৰিলে তাৰ বিৰুদ্ধে শ্বহীদসকল ওলাই আহিলে আমাৰ যিবিলাক সাধাৰণ জনতাক প্ৰটেক্ট কৰিবৰ বাবে তাৰ পাছত 1858 চনত শ্বহীদ হৈছিল মণিৰাম দেৱান খুবেই ইম্পৰ্টেণ্ট হয় লগতে মণিৰাম দেৱান চাহ খেতিয়ক হিচাপেও জনাজাত এইটো আপোনালোকে মনত ৰাখিব মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক যোৰহাট জেলত ফাঁচি দিয়া হৈছিল আৰু আপোনালোকে মণিৰাম দেৱান সেই সময়ত বহুত এজন ধনী ব্যক্তি আছিল লগতে আমাৰ যি অসমৰ চাহ উৎপাদনত তেওঁৰ বহুত অৱদান আছে 1861 এডিত কি হৈছিল ফুলগুৰি ধাৱা এটোটো আপোনালোকে জানে নগাঁৱত আছে ফুলগুৰি ধাৱা হৈছিল কিয় হৈছিল এটো আপোনালোকে জানে এটো ক'ব নালাগে 1894 এডিত হৈছে পথৰুঘাট ৰাইজ মেল পথৰুঘাটৰ ৰাইজ মেল হৈছিল আৰু ৰঙিয়া আপৰাইজিং হৈছিল প্ৰেজেন্ট আপৰাইজিং হৈছিল 1894 এডি তাৰ পিছত 1882 এটো ইম্পৰ্টেন্ট নহয় কিন্তু এটো ইম্পৰ্টেন্ট 1882 ত লিডাৰ আছিল সম্বোধন মনত ৰাখিব মণিপুৰৰ এজন ৰজা আছিল সম্বোধন আৰু তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল কিয় কৰিছিল কাৰণ ব্ৰিটিছ চৰকাৰে বহুত কৰ বৃদ্ধি কৰিছিল আৰু কৰ বৃদ্ধি কৰাৰ এগেইনষ্টত লেণ্ড ৰেভিনিউ পলিচিৰ ব্ৰিটিছৰ যিটো লেণ্ড ৰেভিনিউ পলিচি তাৰ এগেইনষ্ট কৰিছিল সম্বোধনে 1882 চনত যুদ্ধ কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে 1938 এডিত ডিগবৈ লেবাৰ ইউনিয়ন ষ্ট্ৰাইক হৈছিল তাৰ পাছত 1943 হৈছিল কুশল কোঁৱৰক যোৰহাট জেলত ফাঁচি দিয়া হৈছিল 1943 তো মনত ৰাখিব তাৰ পাছত 1956 ৰিফাইনাৰী মুভমেন্ট হৈছিল আৰু সেই ৰিফাইনাৰী মুভমেন্টৰ ফলশ্ৰুতিত নুনমাটি ৰিফাইনাৰী গুৱাহাটী এষ্টাব্লিছ হৈছিল আৰু প্ৰশ্ন আহিব নুনমাটি ৰিফাইনাৰী গুৱাহাটী কেতিয়া এষ্টাব্লিছ হৈছিল 1956 ৰিফাইনাৰী মুভমেন্ট 1 ৰ দ্বাৰা তাৰ পাছত আহিল 1967 ৰিফাইনাৰী মুভমেন্ট 2 তাৰ সেই মুভমেন্টৰ আন্ডাৰতে বঙাইগাঁও ৰিফাইনাৰী এষ্টাব্লিছ হৈছিল 1967 চনত এই দুটা খুবেই ইম্পৰ্টেন্ট মনত ৰাখিব 1960 ত ল্যাঙ্গুৱেজ মুভমেন্ট ফাৰ্স্ট হৈছিল আৰু 1972 ত ল্যাঙ্গুৱেজ মুভমেন্ট 2 হৈছিল 1979 টু 1985 আপোনালোকে জানেই আসাম মুভমেন্ট হৈছিল আৰু নেলিৰ হত্যাকাণ্ড হৈছিল 1983 নেলিৰ হত্যাকাণ্ড হৈছিল লগতে প্ৰেসিডেন্ট ৰুল হৈছিল আসাম মুভমেন্টৰ টাইমত আৰু কেইবাৰ আসাম মুভমেন্টৰ টাইমত লগতে অসমত কেইবাৰ প্ৰেসিডেন্ট ৰুল হৈছিল হেতু আপোনালোকে নিশ্চয় জানে 4 বাৰ হেতু আপোনালোকে মনত ৰাখিব লগতে 1985 ত আসাম একৰ্ড সাইন হৈছিল আৰু আসাম একৰ্ড সাইন হোৱাৰ পাছতে কি হৈছিল আসাম ইউনিভাৰ্সিটি হৈছিল তেজপুৰ ইউনিভাৰ্সিটি হৈছিল IIT হৈছিল NRL হৈছিল হেবিলাক জ্যোতি চিত্তবন তাৰপিছত গ্ৰেছৰ প্ৰজেক্ট আৰু বহুত কেইটা প্ৰগ্ৰাম তেনেকে এষ্টাব্লিছ হৈছিল 2023 এডিট কি হৈছিল বড়ো পিছ এগ্ৰিমেন্ট সাইন হৈছিল মনত ৰাখিব 2023 বড়ো পিছ এগ্ৰিমেন্ট সাইন হৈছিল BTC যাক BTC বুলিও কয় আৰু সেই সাইন হৈছিল তৰুণ গগৈ চৰকাৰৰ দিনত একেবাৰে শেষৰটো হৈছে 2020 চনত বড়ো পিছ একৰ্ড যেটো BTC আছিল হেতু BTRলে আপগ্ৰেড কৰা হৈছিল 2020 চনত লগতে আপোনালোকে কমেন্টছত জনাব যে বড়োলেণ্ড টেৰিটৰি কেতিয়া গঠন হৈছিল আৰু ইম্পৰ্টেন্ট বুলি ভাবিলো মই গুটেই কেইটা 2020 চনলৈ মই ভিডিওটো আপোনালোকক দিলো আপোনালোকৰ বহুত সহায় হ'ব বুলি ভাবিলো আজিলে ভিডিওটো ইমানে নেক্সট ভিডিওত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ সিৰিজ লৈ আহিম লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ APSC প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লৈ আহিম ইম্পৰ্টেন্ট চাই আজিলে ইমানেই